আরে বাবা শংকৰদেৱৰ জন্মভূমিক ৰক্ষা কৰিব নোৱাৰা আৰু নামাজ পঢ়িব যোৱা এইটো কি ৰাজনীতি হয়? এইটো ৰাজনীতি আমাক নালাগে। শ্ৰদ্ধাৰ ৰাইজ, আজি আমি অসমত বিচাৰো হিন্দু মুছলমান খ্ৰীষ্টিয়ান সকলো আগবাঢ়ক, নিবনুৱা যুৱক যুৱতীয়ে কাম পাওক, অসমখন আগবাঢ়ক। তুষ্টিকৰণৰ ৰাজনীতি আমাক নালাগে, ধৰ্মীয় ৰাজনীতি আমাক নালাগে। আমাক লাগে শংকৰদেৱ মাধৱদেৱ স্বৰ্গদেউ চাওলুং চুকাফাই দেখুৱাই থৈ যোৱা সেইখন বৰ অসম। আৰু সেইকাৰণে আমি কাম কৰিছো। অৰুণোদয় দিব নোৱাৰো বুলি মোক চেলেঞ্জ নকৰিব। অসমৰ মানুহ যদি মোৰ আশীৰ্বাদ কৰে, মই হিমালয়তো গৈ খাৰা হৈ চিঞৰি থাকিব পাৰো। খালি অসমৰ মানুহৰ আশীৰ্বাদ লাগে। আৰু অসমৰ মানুহৰ আশীৰ্বাদ আছিল কাৰণে মানুহে অসম্ভৱ বুলি ভবা কামো আজি আমি এটা এটাকৈ কৰি আহিছো। শ্ৰদ্ধা ৰাইজ, ৩ বছৰ হৈ গ'ল, অসম বন্ধই নোহোৱা হৈ গ'ল। কোনেও বন্ধ নিদিয়ে। এতিয়া 10 বছৰ আগতে এটা কল্পনা কৰিব পৰা গৈছিল নেকি? চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ব, কোনোবাই কল্পনা কৰিব পাৰিছিল নেকি? লাচিত বৰফুকনৰ 145 ফুটৰ প্ৰতিমূৰ্তি হ'ব, কোনোবাই কল্পনা কৰিব পাৰিছিল নেকি? 12,000 ল'ৰা ছোৱালীয়ে গুৱাহাটীত একেলগে বিহু নাচিব, কোনোবাই কল্পনা কৰিব পাৰিছিল নেকি? অসমৰ ৰাইজৰ বাবে আজি সেই কাম সম্ভৱ হৈছে। ৰাইজ, মই আপোনালোকক এই ইলেকশ্যনৰ সুবিধা লৈ দুটা নতুন আঁচনিৰ কথা ক'ব খোজো। মোক মানুহে কয় যে বিজেপিক ভোট দিবই, আপুনি ইলেকশ্যনত ইমান কিয় ঘূৰিব লাগে? মই কয় ইলেকশ্যনত মই ভোটৰ কাৰণে নুঘূৰো। ইলেকশ্যনত ঘূৰিলে মানুহক লগ পাওঁ, মানুহৰ মনৰ কথা বুজিব পাৰো আৰু ৰাইজৰ সমস্যাবিলাক সমাধানৰ ৰাস্তা উলিয়াব পাৰো। শ্ৰদ্ধা ৰাইজ, মই দুটা মোৰ মনৰ ভিতৰত থকা আঁচনিৰ বিষয়ে আপোনালোকক ক'ব খুজিছো। দুইটা আঁচনিয়ে আপোনালোকে ৰাতি ঘৰত গৈ ভাবিব আৰু আপোনালোকে বুজি উঠিব যে চৰকাৰখনে ৰাইজৰ কাৰণে কিমান দূৰলৈকে চিন্তা কৰিছে। শ্ৰদ্ধা ৰাইজ, আমাৰ ৰেচন কাৰ্ড আছে, আমি চাউল পাওঁ, আয়ুষ্মান ভাৰতৰ কাৰ্ড পাওঁ, এইবাৰ ৰেচন কাৰ্ডত আমি অৰুণোদয়ো পাওঁ। কিন্তু চৰকাৰে যিমানে আঁচনি নিদিয়ক কিয়, ঘৰখন কিন্তু ঘৰৰ মূল মানুহজনৰ ওপৰতেই চলে। মূল মানুহজনে যদি টকা আনি নিদিয়ে, পৰিয়ালটো নচলে। এই মূল মানুহজনৰ যদি বেমাৰ হ'ল, এই মূল মানুহজনৰ যদি ভগৱানে নকৰক মৃত্যু হ'ল, মানুহজন কেনেকে, পৰিয়ালটো কেনেকে জীয়াই থাকিব? ধাৰ সমস্যা পৰিয়ালটোৰ সন্মুখত 100 এবুৰি সমস্যাই দেখা দিয়ে। এইবাৰ আমি কি সিদ্ধান্ত কৰিছো যে আমাৰ পৰিয়ালৰ মুৰব্বী মানুহজনক চৰকাৰে নিজে প্ৰিমিয়াম দি এটা বিনামূলীয়া স্বাস্থ্য বীমা আৰু জীৱন বীমা কৰি দিব। প্ৰিমিয়ামৰ টকা ৰাইজে দিব নালাগে, প্ৰিমিয়ামৰ টকা চৰকাৰে দিব। কিন্তু মানুহজনৰ যদি বেমাৰ হয়, উপাৰ্জন কৰিব নোৱাৰে, মানুহজন যদি ভগৱানে নকৰক মৃত্যুৰ মুখত পৰে, সেই মানুহজনে পৰিয়ালটোৱে ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা ডাইৰেক্টলি টকা পাব আৰু তাৰ প্ৰিমিয়াম চৰকাৰে দিব। এই নতুন আঁচনি এখন আজি আমি কৰিব খুজিছো।